বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 10-ৰ অধ্যায় নম্বৰ 6 উদ্যোগী হওঁ আহা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰ প্ৰকাশ গোস্বামী। খ নম্বৰ প্ৰশ্ন, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰ, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো হ'ল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। গ নম্বৰ প্ৰশ্ন, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰ, এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি গুণৰ প্ৰয়োজন। ঘ নম্বৰ প্ৰশ্ন, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ, এলাহ।